এতিয়া ৰাতি 12 বাজিছে। মোৰ কবিতাবোৰ জীপাল হৈ উঠিছে। লিখিবলৈ মন গৈছে মোৰ প্ৰেমৰ কবিতা। আৰম্ভ কৰিলোঁ মৰমৰ অনামিকা। আজি বুকুখন মোৰ বিষাই উঠিছে। হৃদয়ৰ কোনোবাখিনিত তোমাৰ অনুভৱৰ পৃষ্ঠাবোৰ মেলিব ধৰিছে। সঁচাকৈ সঁচা ভাল পোৱাই টোপনি আহিব নিদিয়ে। সঁচা মৰমে জীয়াই থাকিব নিদিয়ে। হেঁপাহৰ কোলাত লিখিলোঁ কবিতা তোমাৰ নামেৰে। আজি বৰকৈ মনত পৰিছে। কিবা এটা লিখিবলৈও মন গৈছে। দুখবোৰ বুকত সামুচ মাৰি ধৰিছে। সুখৰ বেদনাবোৰ বিচাৰোঁতে বিচাৰোঁতেই দুখৰ শশাপাঠিত মই যে নষ্ট ল'ৰা হৈ গ'লো। কিন্তু মই যে তুমি প্ৰতিশ্ৰুতি দিয়া সময়খিনিতে থমকি ৰৈছো। চাগে তুমি বিচৰা ধৰণে মই তোমাক ভাল পাব নোৱাৰিলোঁ। ভাল পোৱাবোৰ মৰহি গ'ল। লাহে লাহে কবিতাবোৰ নাইকিয়া হৈ গ'ল। কাৰণ নিৰাশামৰ চিঠিৰ প্ৰেমৰ সেই শব্দবোৰ কলিজাৰ ভাষাৰে লিখিব নোৱাৰা হ'লোঁ। তুমি দিয়া মৰমবোৰ ৰুমালত সাঁচি ৰাখিব নোৱাৰিলোঁ। মনত পৰেনে তোমাৰ লগ পোৱা সময়বোৰ? একেলগে খোৱা চাহ, একেলগে খোৱা চাওমিন, ফ্ৰাইড ৰাইচ, নতুবা ৰোলৰ সেই সোৱাদত মৰমবোৰ আজিও লুকাই আছে। হৃদয়ে বাৰে বাৰে তোমাকেই বিচাৰে। তুমি যেন মোৰ ওচৰত সদায় আহিবা। ৰাতি 12 বাজিছে। ভাবিছোঁ কবিতা এটা লিখোঁ। কি লিখিম? সময়ে যে ভাল পোৱাৰ কথাবোৰ বাৰে বাৰে মনত পেলায়। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এটি তোমাৰ মৰম।